প্ৰথমতে মই ধন্যবাদ জনাইছোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু দিলীপ শইকীয়া ডাঙৰীয়া লগতে হাগ্ৰামা মহিলাই ডাঙৰীয়া আজি মোক NDA প্ৰাৰ্থী হিচাপে তামোলপুৰত প্ৰক্ষেপ কৰিলে মোৰ ওপৰত ইমান আস্থা আৰু বিশ্বাস ৰাখি পালে মানে এই দায়িত্ব মোক অৰ্পণ কৰিছে নাই এইটোতো ৰাজনীতিক দল হিচাপে স্বাভাৱিক কাৰণ তেওঁলোকেও এটা ৰাজনীতি মানে দল খুলি পেলাই ৰাজনীতি কৰি আছে আৰু এইবাৰ যিহেতু তেওঁলোকে মানে এলায়েন্সত নাই গতিকে সেইকাৰণে তেওঁলোকে থিয় হৈছে গতিকে এইটো স্বাভাৱিক কথা এইবাৰ ৰাইজে চাব কাৰণ প্ৰমোদ বড়ো ডাঙৰীয়া MCLA হয় এই তামোলপুৰৰ তেওঁ ৰাজ্যসভাৰ সদস্য হয় এতিয়া MLA থিয় হৈছে গতিকে ৰাইজে তেখেতক কোনটো স্থানত বিচাৰে MP বিচাৰে না MCLA না বোলে MLA বিচাৰে ৰাইজে ডিচাইড কৰিব বাকী তেখেতৰ নিশ্চয় দলীয় তেনেকুৱা ধৰণৰ কিছু কথা আছে য'ত মানে তেখেতক দিলে ভাল হ'ব বুলি ভাবি দলে এই সিদ্ধান্ত লৈছে কিমান ভোটৰ ব্যৱধান এইটো মই এতিয়াই ক'বলৈ নাযাওঁ কাৰণ এইটো ৰাইজেহে সিদ্ধান্ত ল'ব আৰু মোৰ কথাটো হ'ল কি জয় হ'লে হ'ল মানে ডিফাৰেঞ্চটো কিয় লাগে কিন্তু মই ভাবোঁ তামোলপুৰ ৰাইজে উন্নয়ন বিচাৰে আৰু উন্নয়ন বিচাৰাৰ কাৰণে চৰকাৰৰ পক্ষতে থাকিব BTC চৰকাৰ অলৰেডি হাগ্ৰামা মহিলাই ডাঙৰীয়াৰ নেতৃত্বত আৰু BJPৰ মানে একেলগে আজি মানে BPF BJP চৰকাৰ চলি আছে আৰু চলি থাকিব অহা 5 বছৰলৈকে আৰু অসমত আপোনালোকে নিজে জানে চবে যে এতিয়া মানে বিৰোধী দল ধূলিখাত হৈ গ'ল গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমত NDA চৰকাৰ হ'বই গতিকে এই দুইটা চৰকাৰক বাদ দি মানে তামোলপুৰৰ ৰাইজে চৰকাৰক গালি দিয়া মানে পাৰ্টিৰ লগত মানে থাকিব না নাথাকিব কাৰণ অপজিশ্যনত থাকিলে গালি দিবহে মাত্ৰ পাৰি থাকিব কিন্তু আঁচনিৰ কাৰণেতো যাব নোৱাৰিব ওচৰত গতিকে সেইটো কথা এটাতো হ'ল তামোলপুৰৰ নতুন জীৱন দিয়া ব্যক্তিজন হ'ল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যিজন হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তামোলপুৰখন জিলা কৰিলে যিজন হিমন্ত বিশ্ব শৰ্মাই আমাৰ পাগলাত দলং দি ফালে ধমধমালৈ যাব পৰা কৰিলে আজি আসাম মালা দি ফালে তামোলপুৰৰ পৰা আমাক মানে বৰ্মা যাব পৰা কৰি দি দিলে নতুন ৰাস্তা হৈ আছে প্ৰত্যেকটা কাঠৰ দলং আজি RCC দলং হৈ গ'ল আজি কুমাৰিকাটাৰ পৰা নবস্তি হয় বাগানপাৰা নিকাচি সুবনকাটা যাবৰ কাৰণে ডাঙৰ দলং আজি তেখেতে দিলে আজি তামোলপুৰ সমষ্টিত এটা মডেল কলেজ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাক দিলে আজি কুমাৰিকাটাৰ পৰা কাউলিৰ পৰা নাগেজুলি যাবলৈ আজি বৰলীয়া বাল্টি দলঙত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দলং দিছে নাওকাটাৰ পৰা আহিবৰ কাৰণে এতিয়া বৰলীয়া আৰু নাওকাটাত তেখেতে দলং দিলে গতিকে ইমানখিনি তামোলপুৰৰ কাৰণে চব কাম কৰি দিয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক বাদ দি মই ভাবোঁ মানে বেলেগৰ লগত তামোলপুৰৰ ৰাইজে নাযায় নতুন পৰিকল্পনা চোৱা আমাৰ উন্নয়নে মূল গতিকে আমাক আৰু গড়েশ্বৰ সংযোগী পথত বালাবাৰী গান্ধীবাৰীৰ মাজত দলং লাগে আৰু এইটো এটা আসাম মালাত ডাঙৰ ৰাস্তা কৰিব লাগে ইয়াৰ পিছত আমাৰ আনন্দ বজাৰ হৈ ফালে বৰমালৈ মানে বাগানপাৰালৈ যোৱা ৰাস্তাত আমাৰ নতুন এটা ডাঙৰ দলং লাগে এইটো মুখ্যমন্ত্ৰী ডাঙৰীয়া অলৰেডি অৱগত আৰু তেখেতে কৈছেও সেইটো আমাৰ কৰিব লাগে সুমনকাটা এলেকা আমাৰ সেইবিলাকত খোৱা পানী যোগান আঁচনি লাগে পাৰ্কিজুলি আমাৰ দাৰাংগা জুলি তাত খোৱা পানী যোগান আঁচনি অত্যন্ত প্ৰয়োজন গতিকে সেইবিলাকত মই পানীৰ সমষ্টিত যেনেকৈ ভূটানৰ পৰা পানী আনি হ'লেও কৰিছোঁ তাতেও যিকোনো ভাল ঠাইৰ পৰা পাইপেদি লৈ যায় হ'লেও সেই পানী দিয়াৰ ব্যৱস্থাটো কৰিবই লাগিব বৰমাত বাগানপাৰাত আমাৰ মানে কলেজ এতিয়ালৈকে মানে প্ৰভিন্সিয়েলাইজটো হোৱা নাই তো সেইখন প্ৰভিন্সিয়েলাইজ কৰিব লাগিব আৰু ছায়েন্স ছেকশ্যন তাতে খুলিব লাগিব গতিকে বাগানপাৰা এলেকাত আমাৰ নলবাৰীৰ পৰা সংযোগী যিটো পথ আছে এইটো আসাম মালা কৰি আমি ডাঙৰ কৰিব লাগিব সুবনকাটা আৰু বাগানপাৰা এৰিয়াত কৃষিভূমিত পানীৰ অভাৱ তেওঁলোকে বান্ধি আনি থাকে সেইটো যাতে ইৰিগেশ্যন ছিষ্টেম কৰিব পাৰোঁ আমাৰ তামোলপুৰৰ নতুন জিলাখনৰ সম্পূৰ্ণ ৰূপ দিবৰ কাৰণে বিভিন্ন বিভাগৰ জিলা পৰ্যায়ৰ অফিচাৰ আৰু অফিচ যাতে ইষ্টাব্লিছ কৰিব পাৰোঁ সেইটো মই কাম কৰিম মেডিকেল কলেজ অহা বছৰমানৰ পৰা আমি যাতে ক্লাছ আৰম্ভ কৰিব পাৰোঁ তামোলপুৰত আমি যাতে ডাঙৰকৈ IB কৰিব পাৰোঁ য'ত আমি মানে ইয়াত বহিব পাৰোঁ অতিথি ৰাখিব পাৰোঁ বিভিন্ন মন্ত্ৰী আহিলেও বহিব পাৰে এনেকুৱা ধৰণৰ আমি সুবিধা তামোলপুৰতো আমি কৰিব লাগিব বাগানপাৰাতো আমি কৰিব লাগিব তামোলপুৰত ছায়েন্স মানে আমাৰ
মানে আৰম্ভ হ'ব লাগিব ডিগ্ৰী আমাৰ ল'ৰা ছোৱালী পঢ়া শুনাৰ ক্ষেত্ৰত মানে ছায়েন্স পঢ়িবলৈ হায়াৰ ছেকেণ্ডেৰী ছায়েন্স পাছ হোৱাৰ পিছত মানে ৰঙিয়া গুৱাহাটী নগ'লে উপায় নাই যাৰ অৰ্থনৈতিক অৱস্থাৰ কাৰণে বহুতে কলেজ এৰিবলগীয়া হৈ যায় গতিকে এইটো আমি কৰিব লাগিব BEd কলেজ ল' কলেজ মেনেজমেণ্ট কলেজ এইবিলাক আমি এতিয়া তামোলপুৰ কৰিব লাগিব আনএমপ্লয়মেণ্ট ল'ৰা ছোৱালীবিলাকক আমি তেওঁলোকক ট্ৰেইন কৰি ফালে স্কিল ডেভেলপ কৰি ফালে ইয়াৰ পৰা কেনেকৈ কৰ্ম সংস্থাপন দিব পাৰে আৰু আধুনিক পদ্ধতিৰে আমি AI ব্যৱহাৰ কৰি কেনেকৈ আমি ইণ্টাৰনেশ্যনেল মানে আমেৰিকাৰ পৰা আৰম্ভ কৰি বিভিন্ন ইউৰোপ এই দেশবিলাকৰ কোম্পানী বা বিভিন্ন মানে এজেণ্টৰ আণ্ডাৰত ঘৰতে বহি বহি কাম কৰিব পাৰে কৰ্ম সংস্থাপন দিব পাৰে তাৰ কাৰণে তেওঁলোকক আমি AIৰ ৰিচাৰ্চ চেণ্টাৰ কৰি তামোলপুৰত আমাৰ ল'ৰা ছোৱালীক কোনটোৰ কাৰণে উপযুক্ত তেওঁলোকৰ প্ৰপাৰ আমি ট্ৰেইনিং দি পালে তেওঁলোকক মানে নিজ ঘৰতে থাকি পালে আমি মানে অনলাইন কাম কৰিব পৰা কৰি দিব লাগিব সেইবিলাক কাম কৰিম বাকী আৰু আমাৰ যিবিলাক UPSC APSC ADRE এক্সাম আছে স্কুল লেভেলৰ পৰাই কেনেকৈ আমি সজাগতা আনিব পাৰোঁ অভিভাৱকক সজাগতা আনিব পাৰোঁ আৰু যিবিলাকে অনলাইন যোগেদি হ'লেও কোচিংটো লৈ ফালে যাহাতে আফটাৰ গ্ৰেজুৱেট BA পাছ BSc পাছ BCom পাছ হোৱাৰ লগে লগে তেওঁলোকে নিজৰ জীৱনটো গঢ় দিবৰ কাৰণে UPSC APSC বা ADRE পৰীক্ষাৰ কাৰণে তৈয়াৰ হ'ব পাৰে এনেকুৱা বহুত কাম কৰিব লগা আছে কৃষকৰ কাৰণে আমি কৰিম আমাৰ যিবিলাক কৃষি উৎপাদিত মানে বস্তু তাৰ কাৰণে বজাৰ আৰু এই উৎপাদনৰ ক্ষমতা বঢ়াবৰ কাৰণে বিভিন্ন সুযোগ সুবিধা সেইবোৰ বহুত আছে কৰিবলৈ আৰু মই ভাবোঁ আমাৰ কাৰণে কোনো ডাঙৰ কথা নহ'ব কাৰণ ৰাজ্য চৰকাৰ আৰু BTC চৰকাৰ আমাৰ তামোলপুৰৰ লগত থাকিব আৰু মাত্ৰ অলৰেডি যিবোৰ আঁচনি চলি আছে সেই আঁচনিবিলাক মাত্ৰ আমি ইয়াত কাৰ্যকৰী কৰিবহে লাগিব